প্ৰথমতে সমূহ ৰাইজলৈ ছট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ছট পূজা আমি বছৰ বছৰ ধৰি উদযাপন কৰি আছে সূৰ্য দেৱতাৰ পূজা। গতিকে আমি এই সূৰ্য দেৱতাৰ পূজা কৰি পেলাই আগন্তুক দিনবোৰত আগুৱাই যাম, মিলা প্ৰীতিৰে সুখে শান্তিৰে থাকিম, সকলোৱে একেলগত বসবাস কৰি আমি সমাজখন আগুৱাই লৈ যাম। তাৰে কামনাৰে আজি এই ৰাইজ ইয়াতে যি সমবেত হৈছে সকলোৰে উৎসাহ উদ্যম দেখি মই আটাইতকৈ খুব ভাল লাগিছে। আৰু এই যে পূজা আমাৰ যি ছট পূজা, গতিকে আগন্তুক দিনবোৰতো এনেকৈ ধুনীয়াকৈ উদযাপিত হওক আৰু সকলোৰে মাজত মিলা প্ৰীতি গঢ়ি উঠক। এই ছট পূজা যোনে যোনে পালন কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ছট পূজাৰ সূৰ্য দেৱতাৰ পূজাৰ সূৰ্যৰ দৰে সকলোৱে জাগ্ৰত হওক, আগবাঢ়ি যাওক, সুখে থাকক, শান্তিৰে থাকক, সুস্বাস্থ্য কামনা কৰিলোঁ। আগন্তুক দিনবোৰত যাতে মিলা প্ৰীতি সকলোৱে আগবাঢ়ি যাব তাকে কামনা কৰিছোঁ। এইবারে প্রত্যেক বছর এনেকৈ আমি ভালদৰে কৰোঁ এই ফকেগাম ছট পূজা কমিটিয়ে, আৰু আমাৰ কমিটিয়ে সহযোগিতা কৰে। আৰু ইয়াতে লগতে আমাৰ পুলিচ বিভাগ, চাৰ্কেল অফিচ, টাউন কমিটি সকলো সহযোগিতা কৰে আৰু আমাৰ ফকেগাম সকলোতকৈ ভাল হয়। আৰু লাইটৰ সুব্যৱস্থা আমাৰ ইলেক্ট্ৰিচিটি বোর্ড করে। ৰাইজলৈ কি মেছেজ দিব, ৰাইজক কি ক'ব? রাইজক এইকাৰণে দেখ আমাৰ ইয়াত ছট পূজা কোনো ই নাই, খুব ধুনীয়াকৈ হয়। তাৰ কাৰণে আমি ৰাইজক সদায় ধন্যবাদ দি আছোঁ। दो नंबर पर रिंकू बाटे Bapak. सदस्य सलाहकार मंडली या समिति पंडाल के समीप आ जाए। ऊपर ऊपर